আসসালামু আলাইকুম ওরহমতুল্লাহি ওবরকাতুহ। আল্লাহ রব্বুল আলমিনৰ হাজাৰ হাজাৰ শুক্ৰিয়া যি মহান আল্লাহ ৰব্বুল আলমিনৰ মোক সুস্থ ৰাখিছে। আজি মই আপোনালোকক এটা হাদিছ ক'ম, কোনজন মানুহ আল্লাহ ৰব্বুল আলমিনৰ পৰা বেছি দূৰত। এই বিষয়ে তিৰমিজি শৰীফৰ পৰা এটা হাদিছ ক'ম। عن ابن عمر رضي الله تعالى عنهما قال رسول الله صلى الله عليه وسلم لا تكثروا الكلام بغير ذكر الله فإن كثرة الكلام بغير ذكر الله قسوة لقلب وإن أبعد الناس من الله قلب القاسي। হযরত আব্দুল্লাহ ইবনে উমর রাদিয়াল্লাহু তাআলা আনহুর পৰা বর্ণিত আছে যে রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰিছে, আল্লাহ তাআলাৰ জিকিৰ নোহোৱাকৈ বেছি কথা বাৰ্তা নকবা, কিয়নো ইয়াৰ ফলত অন্তৰত কঠোৰতা আৰু অনুভূতিহীনতাৰ সৃষ্টি হয় আৰু মানুহৰ মাজত আল্লাহ তাআলাৰ পৰা সেই ব্যক্তি বেছি দূৰত যাৰ অন্তৰ কঠোৰ হয়।